এতিয়া সন্ধিয়া সময় 5 বাজিছে। আমি ওলালোঁ নীলাচল উৰণ সেতু চাবলৈ আৰু মোৰ লগত আছে আমাৰ বৰ্মন গুৰুজী। আমি প্ৰথমতে খোজেৰে আৰম্ভ কৰিছোঁ, ৰুমৰ পৰা ওলাই আহিছোঁ। আমাৰ ৰুমৰ পৰা ভঙাগড় চাৰিআলিলৈ বেছি দূৰ নহয়, সেই গতিকে আমি খোজেৰে প্ৰথমতে আৰম্ভ কৰিলোঁ। এয়া আমাৰ বাছ আহি গ'ল, এতিয়া বাছত আমি যাম। আপুনি ঘূৰিবৰ কাৰণে চিটি বাছে বহুত ভাল গুৱাহাটীত। যদি আপোনাৰ নিজৰ গাড়ী আছে তেনেহ'লে কোনো কথা নাই, যদি আপোনাৰ নিজৰ গাড়ী নাই তেনেহ'লে আপোনাৰ কাৰণে চিটি বাছে বেষ্ট হ'ব। আমি আহি মাওৱাৰী যুৱ মঞ্চৰ পালোহি ভৰলুমুখত থকা। এই ফিল্ডখনত কেতিয়াবা আমাৰ ডিউটিৰ কাৰণে ডিটেইল কৰা হয়, ব্ৰিফিং কৰা হয়, কোনে ক'ত ডিউটি পৰিব, কোনে ক'ত যাব। আহিছোঁ আমি আগতে এইখন ফিল্ডতে আমাৰ ব্ৰিফিঙো হৈছে। আৰু চাওক, যিমান ৰাস্তা ঘাট বনাইছে আপোনাৰ জাম নহ'বৰ কাৰণে, কিন্তু আপুনি জেগাই জেগাই বহুত জাম পাবই, কাৰণ গাড়ী মটৰ বহুত বেছি হৈছে না। প্ৰত্যেকৰ ঘৰতে 2-3খন গাড়ী, বাইক সকলোবোৰ আজিকালি। ব'লক আমি এতিয়া নীলাচল উৰণ সেতুৰ ফালে গৈ থাকোঁ, আৰু বেছি দূৰ নাই, আমি পামগৈ এতিয়া। অলৰেডি অলপ দেখা লাগিছে আপোনাৰ গেটখন, চাই থাকক আপোনালোকে। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব ভৱিষ্যতে যিকোনো ধৰণৰ খবৰবোৰ পাবলৈ বা এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। এই 4-লেনযুক্ত নীলাচল উৰণ সেতুখন যোৱা 30 আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰি গৈছে। গাইজ চাওক, ফাইনেলি আমি পাই গ'লোহি নীলাচল উৰণ সেতু। বহু আশা লৈ আহিছিলোঁ এই নীলাচল উৰণ সেতুখন চাবলৈ, লগতে আপোনালোকক দেখাবলৈ। ব'লক গাইজ, আমি উৰণ সেতুখনৰ ওপৰলৈ উঠি যাওঁ আৰু চাই যাওঁ উৰণ সেতুখনৰ দৃশ্যসমূহ। ৱাও, সঁচাই আচৰিত, বহুত ধুনীয়া বনাইছে। আপোনাৰ চাৰিওফালে লাইট লগোৱা আছে, অভাৰফ্লাইৰ মাজত ডিভাইডাৰ আছে, ডিভাইডাৰৰ মাজতো লাইট লগোৱা আছে। গোটেই দলংখনতে আপোনাৰ লাইট ফিটিং কৰা আছে, ৰঙা, নীলা, হালধীয়া। ৱাও, ব'লক চাই থাকক আপোনালোকে শেষলৈকে। 420 কোটি টকীয়া 2.6 কিলোমিটাৰ দীঘল এই ফ্লাইঅভাৰখনে গুৱাহাটীবাসীক যাতায়াতৰ কাৰণে বহুতেই সুবিধা কৰি দিলে। এতিয়া যদি আপুনি জালুকবাৰীৰ পৰা ভৰলুৰ ফালে যাব বিচাৰিছে বা ভৰলুৰ পৰা যদি জালুকবাৰী যাব বিচাৰিছে, তেনেহ'লে আপোনাৰ কাৰণে টেনশ্যন নাই, কোনো জাম চাম নাই, একো টেনশ্যন নাই, আপুনি ওপৰে বিন্দাছ গুচি যাব পাৰিব। কিন্তু যদি আপুনি এইকেইদিনত আহে তেনেহ'লে ফটো আৰু ভিডিঅ' কৰা মানুহ আৰু ফ্লাইঅভাৰখন চাবলৈ অহা মানুহে যথেষ্ট ভিৰ কৰি ৰাখিছে। মানে আচৰিত আৰু, নতুন ফ্লাইঅভাৰখন চাবলৈ ইমান মানুহৰ ভিৰ লাগিছে নহয়, আপুনি দেখিলে আচৰিত খাব। ব'লক গাইজ, এতিয়া আমি মেইন ভিউ পইণ্টলৈ যাওঁ আৰু চাওঁ তাতনো কি আছে। লেটছ গ'। এই ফ্লাইঅভাৰখনৰ মেইন আকৰ্ষণৰ বিন্দু হৈ পৰিছে আমাৰ এই অতি মৰমৰ পৃথিৱীখন।
ফ্লাইঅভাৰখনৰ পৰা এইফালে নামি আহিছে পাণ্ডুলৈ যাবলৈ আৰু এইফালেদি আমি নামি আহিলোঁ এতিয়া আমি ৰুমলৈ যাওঁগৈ আমি ভঙাগড় পাওঁতে সময় হ'ল এতিয়া সন্ধিয়া 7:51 আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম থেংক ইউ বাই বাই